আজি ৰাতিপুৱাই ভাত বহালোঁ আৰু তাতে আলু দিলোঁ। আলুখিনি ধুনুৰ কাৰণে ভাজি দিছোঁ আৰু আমি খাৰ সিজোৱা অলপ বনাই লৈছোঁ শুকান মাছেদি। তাইতো খাৰ সিজোৱা নাখাব, অলপ জ্বলা দিছোঁ যে, সেইকাৰণে আলুখিনি ভাজি দিলোঁ আৰু আমি চাহ অলপ আগতে খাই লৈছোঁ। ধুনু মানে চেণ্ডেল পুতুককৈ ছিঙি গ'ল, তাই খেলি আছিলে হাততে লৈ পেলাই। তাৰপৰা এতিয়া ক'ত পৰিলে তাই মানে বিচাৰি ফুৰিছে, ধুনীয়া বিচাৰি ফুৰিছে আৰু মানে পোৱা নাই। হাততে লৈ খেলি আছিলে, এতিয়া ক'ৰবাত দলি মাৰি দিলে। পোৱালীজনী মানে একে ল'ৰা নিচিনা, ল'ৰা মানুহৰ নিচিনা বহুত খনিকৰ পোৱালী হয়। ইফালে এইটো ব্লুটুথৰ গান শুনা ব্লুটুথৰ ৰিম'টটো ভালে হৈ আছিলে, একো বেয়া হোৱা নাই। গান দুপৰীয়ালৈকে শুনি আছোঁ, ব্লুটুথটো আনি পেলাই আৰু ভিতৰত কি আছে খুলি খালি চালে, চব চুৰমাৰ কৰি পেলালে। চেণ্ডেল বিচাৰি পালে যেনিবা, তাই বিচাৰি পালে। এতিয়া গৈ আছোঁ আমি ধুনুহঁতৰ স্কুলত। তাই আজি ৰিজাল্ট দিব, অহাকালিৰ পৰা গৰম বন্ধ আৰু আজি ৰিজাল্ট দিছে। হাফ ইয়াৰলি ৰিজাল্ট নহয়, ইউনিট টেষ্টৰ ৰিজাল্ট ল'বলৈ গৈ আছোঁ। তথাপিও বেয়া হ'লেতো বেয়া লাগে আৰু অলপ ভাল হ'লে ভাল লাগে। কোনে ফাৰ্ষ্ট পাইছে ছেকেণ্ড পাইছে, ধৰক ফাৰ্ষ্ট ছেকেণ্ড মানত থাকিলে ভাল লাগে। সিহঁতৰ ক্লাছৰুমলৈ গৈ আছোঁ, পালোঁহি আৰু ক্লাছৰুম। ৰিজাল্টটো ল'লোঁ, ৰিজাল্টটো ইমান বেয়া নহ'ল বাৰু, ঠিকে আছে। ইফালে অহা টাইমতে সিহঁতৰ স্কুলৰ ভিতৰতে তাৰমানে শহাপহু পুহিছে আৰু কিবাকিবি ধেৰ খেতি বাতিও কৰে সিহঁতৰ। শহাপহু বহুতকেইটা আছিলে, আজি দেখোন ডাঙৰ এটাও সৰু পোৱালি এটাহে দেখা পাইছোঁ। তাই সেয়া কিবা পাত খুৱাবলৈ গৈছে পহুকেইটাক, বাঁহ পাত লৈ গৈছে খুৱাবৰ কাৰণে। আৰু এইফালে আমাৰ দেহাহঁতৰ ৰুম আছে। আমি ৰিজাল্ট আহি গ'লোঁ ন কলেজ। কেনেকুৱা ৰিজাল্টটো? মাৰ্কছটো ক'ব নালাগে বাৰু, মাৰ্কছ ভাল হৈছে ন? মেমহঁতে চকলেট দিলে ন? আমি এতিয়া ঘৰলৈ গৈ আছোঁ। চেণ্ডেল নাযাবা তুমি? এই আগত দেখা পাইছানে এই মেৱাৰ গাড়ী আইচক্ৰীম যে, কৰ্ণ আইচক্ৰীম খাব বোলে তাই, আগৰ পৰাই কৈ গৈছে তাই কৰ্ণ খাম বুলি। পালেহি দোকানখনৰ ওচৰত, এতিয়া কৰ্ণ খাব। কৰ্ণ এটা লৈ ল'লে আৰু খাবৰ কাৰণে। মই খোৱা নাই, মই এইবিলাক ভাল নাপাওঁ। দেউতাক তাতে ৰৈ আছিলে, অকণ আগত গুৱাহাটীত যাবৰ কাৰণে ৰৈ আছিলে। আমি আহি পাই গ'লোহি, আমি এখন হোটেলত সোমাইছোঁ চাহ অলপ খাবৰ কাৰণে। চাহ আৰু কিবা মিঠাই চিঠাই খালোঁ, মই গজা খাই ভাল পাওঁ। তাৰপৰা চাহ খাই দেখা পালোঁ টমটম এখন ওচৰতে আছে, টমটমতে উঠি গুচি আহিলোঁ ঘৰলৈ আৰু। এইজনী আজি লাষ্টৰ দিন কাৰণে কি আহিছে চিকিটা মেঘনা গিলিটা লাগে, কি ধুনীয়া লাগিছে। আহিয়ে উৎপাতকৈ মই দালিখিনি বহাই দিছোঁ। দালিখিনি আজি ভাজি পেলাই বহাইছোঁ, এইফালে পিঁয়াজখিনি অলপ মানে জ্বলিয়ে গৈছেগৈ আৰু। দালিখিনি বহাই দিলোঁ আৰু ভাতকেইটা মই বনাই গৈছিলোঁ তাৰমানে। আহি পেলাই বহুত দালি আৰু কিবা বনাম আৰু হৈ যাব। শুকান মাছৰ জোল অকণমান বনালোঁ, শিদল মাছৰ জোল। এইফালে দালিখিনি পানী দিম আৰু এতিয়া পানীখিনি মই গৰম কৰি ৰাখিছোঁ। এতিয়া শুকান মাছ মোৰ চাব কিমান শুকান মাছ আছে, শুকান মাছ মানে কোৱালিটি আছে আৰু দেই। বেলেগ নাথাকিলেও মানে মোৰ শুকান মাছটো মোক লাগিবই আৰু। একদম টেমাত ধুনীয়াকৈ ৰাখিছোঁ শুকান মাছখিনি। চাওকচোন কি কি আছে, বামলা মাছ আৰু এয়া মাটি দালিত দি খায় যে শুকান মাছটো, এইটো। তাৰপৰা এইটো হৈছে চেপা চুটকি, শিদল মাছ, আৰু এইটো হৈছে দৰিকণা মাছ, খুন্দি পেলাই ভাজি পেলাই যে খুন্দি পেলাই খাই পিঁয়াজ চিয়াজ দি পেলাই মস্তি লাগে খাই। আৰু খাৰ সিজালেও এইটোৱে দিব লাগে, ধুনীয়া। মোৰ মানে বহুত মানে শুকান মাছ থাকে, নাথাকিলে মোৰ ঘৰত একো নাইকিয়া